হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে আকৌ আজি মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি যিটো টপিক লৈ আহিছোঁ মই, সেই টপিকটো হৈছে লাইচেন্সৰ ওপৰত। তো প্ৰত্যেকজন মানুহৰ হাততে আজিকালি লাইচেন্সটো থাকে। এতিয়া সেই লাইচেন্সটো আমি কি কৰোঁ, বনাই আনি ডাইৰেক্টলি আমি ঘৰত থৈ দিওঁ। এতিয়া সেই লাইচেন্সটো এক্টিভ আছে নে নাই আমি সেইটো নাচাওঁ। তো সেইকাৰণে আমি কি কৰিব পাৰোঁ, নিজে ঘৰতে থাকি মোবাইলতে সেই লাইচেন্সটো এক্টিভ হৈ আছে নে নাই সেইটো আমি চাব পাৰোঁ। কাৰণ কেতিয়াবা কি হয়, যদিও বা সেই লাইচেন্সটো বনাই অনাৰ পিছত সেইটো এক্টিভ হৈ নাথাকে। তো যদি এক্টিভ হৈ নাথাকে আমি চাব লাগিব, আৰু কিয় হোৱা নাই আমি খবৰ ল'ব লাগিব। তো সেইকাৰণে আমি প্ৰথমে কি কৰিব লাগিব, চাব লাগিব সেই লাইচেন্সটো এক্টিভ হৈ আছে নে নাই। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাবা। তো প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'বা আৰু ড্ৰাইভিং লাইচেন্স ইনফো বুলি টাইপ কৰিবা। তো টাইপ কৰাৰ পিছত সেইটো অ'পেন কৰি ল'বা, চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ পিছত যিটো 3 নম্বৰত আছে ড্ৰাইভিং লাইচেন্স ষ্টেটাছ চেক অনলাইন বুলি আছে, সেই এপছটো ডাউনলোড কৰি ল'বা। বেছি MB নহয়, অনলি 4.1 MB। তো সেইটো ইনষ্টল কৰি ল'বা। ডাউনলোড কৰি তো ডাউনলোড কৰাৰ পিছত সেই এপছটো অ'পেন কৰিবা। অ'পেন কৰাৰ পিছত যদি কিবা এড আহে, সেই এডটো কাটি দিবা। কাটি দিয়াৰ পিছত ষ্টাৰ্টত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে ওপৰত যিটো গেট লাইচেন্স ডিটেইলছ বুলি আছে তাতে ক্লিক কৰিবা। আকৌ যদি কিবা এডভাৰটাইজ আহে সেইটো কাটি দিবা। কাটি দিয়াৰ পিছত তাতে আমাক কি দিব ড্ৰাইভিং লাইচেন্স নং দিব আৰু লগতে ডেট অফ বাৰ্থ। তো আপোনাৰ যিটো ড্ৰাইভিং লাইচেন্সৰ নাম্বাৰ সেইটো দিব লাগিব। ইয়াৰ ধৰণে আপোনালোকে নাম্বাৰটো দিব লাগিব, যেনেকৈ ড্ৰাইভিং লাইচেন্সৰ নাম্বাৰটো আৰু লগতে ডেট অফ বাৰ্থটো। তাৰপিছত দিয়াৰ পিছত আপোনালোকে চেক ষ্টেটাছত ক্লিক কৰি দিব, আৰু ক্লিক কৰি দিয়াৰ লগে লগে যিটো আমাৰ লাইচেন্সৰ পেজ সেইটো অ'পেন হ'ব। তাতে আপোনালোকে দেখিছে যে লাইচেন্সটো এক্টিভ হৈ আছে, আৰু তাৰ যিখিনি ডিটেইলছ গোটেইখিনি তাতে শ্ব' কৰিব। তো ইয়াৰ লগতে আপোনালোকে সেই এপছতে আপোনাৰ গাড়ীৰ যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনালোকে চেক কৰিব পাৰিব। তো ছেকেণ্ড নম্বৰ অপশ্যন আছে চেক RC ষ্টেটাছ, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তাতে পেজটো খোল খাব, আৰু পেজটো খোল খোৱাৰ লগে লগে তাতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আমাৰ গাড়ীৰ নাম্বাৰ সেইটো দিব দিছে। তো গাড়ীৰ নাম্বাৰটো ঠিকমতে দিবা, আৰু তাৰপিছত তাৰ যিটো ভেৰিফিকেশ্যন কোড দিয়া আছে সেইটো টাইপ কৰিবা। টাইপ কৰাৰ পিছত চেক ষ্টেটাছত ক্লিক কৰিবা, আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ গোটেইখিনি আপোনাৰ আগত শ্ব' কৰিব। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ যিটো চেনেলটো ছাবস্ক্ৰাইব কৰিব।